হাই গাইজ, আজি নতুন এখন মেডিকেলত আহিছোঁ। বেছি দিন হোৱা নাই মেডিকেলখন মানে উদ্বোধনী কৰা। প্ৰাগজ্যোতি মেডিকেল হয়। ইয়াতে GMCৰ আণ্ডাৰত কিছুমান হেৰি কৰে আৰু তাতে আহিছোঁ দেখাবা। ইয়াতে প্ৰথমকৈ দেখাই কেনে ইয়াতে নোৱাৰিলে মানে GMCৰ পঠাই আহিছোঁ প্ৰথম আৰু চাই লওঁ কেনেকুৱা ইয়াৰ হেৰিবিলাক। প্ৰথম মানে আহিছোঁ, কোনোদিনে আহি পোৱা নাই। প্ৰায় 6 মাহমান হ'ল উদ্বোধনী কৰিব মেডিকেলখন। আজি ভাবিছোঁ এবাৰ দেখাই লওঁ। মোৰ গেছৰ প্ৰব্লেম হৈছে, সেইকাৰণে আহিছোঁ দেখাবৰ কাৰণে। ভাল লাগিছে মেডিকেলখন, পূৰা ধুনীয়া চাফ চিকুণ, ভাল লাগিছে আৰু মিছন ৰোড যাদুপট্টি বুলি কয় মেডিকেলখন য'ত আছে। আৰু আহিলোঁ এবাৰ দেখাব, তাৰে হেৰিবিলাক চাই লওঁ ৰ'বা কেনেকুৱা ডক্তৰৰ মানে চিকিৎসাটো কেনেকুৱা। এনেইতো মেডিকেলখন ধুনীয়াই, চাফ চিকুণ ধুনীয়া, একদম চৰকাৰী মেডিকেলখন নাপায়ে। ভাল লাগিছে আহি চাই লওঁ ইয়াৰ ডক্তৰৰ চিকিৎসাটো কেনেকুৱা হয়। মেডিচিন বিভাগ কোনফালে? এইটো চিৰি নহয়, ইয়াতে হওক, এইটো চিৰি হয়। অঁ, আহি পোৱা নাই, প্ৰথম আহিছোঁ আজি। এইটো চিৰি কামবিলাক কৰি আছে নতুনকৈ। এইটো চিৰি এইটো চিৰি কথা কৈছে। এইফালে মেডিচিন বিভাগ। ইটোত যাওক, চিৰি দি এক কোণত যায়, ইটো চাইডে চাব আছে। মই মেডিচিনে দেখাওঁ। অঁ, আহি পোৱা নাই আজি, প্ৰথম আহিছোঁ ৰ'বা মেডিচিন বিভাগত। যাই আছোঁ ওপৰ ফালে এতিয়া। আছোঁ চিৰিৰে। মেডিকেলখনৰ পৰিৱেশটো ধুনীয়া লাগিছে, একদম চাফ চিকুণ আৰু ধুনীয়াকৈ বনাইছে মেডিকেলখন। পূৰা ভাল লাগিছে, একদম প্ৰাইভেট হস্পিটেল হেন লাগিছে। তাৰপিছত আৰু চিকিৎসাটোহে গম পাম কেনেকুৱা হয়। সেইফালে চাগে আহি লৈছোঁ। এইফালে মেডিচিন বিভাগ আহি আছোঁ। এইটো দিয়া হ'ব দিয়া, ডক্তৰক দেখাই লওঁ ৰ'ব গাইজ। কাগজ পত্ৰ জমা দিলোঁ, এতিয়া ৱেটিং ৰুমত এনেকৈ বহি আছোঁ। কেতিয়া আৰু ডক্তৰে মাতিব তেতিয়া যাম। এইফালে ডক্তৰে চাই আছে, মাতিলে আৰু যাম আৰু তেতিয়া এনেকৈ বহি আছোঁ অলপ। এয়া ডক্তৰক দেখাই আহিলোঁ, কিবা কিবি টেষ্ট কৰিব দিছে, থাইৰয়ড চুগাৰ এইবিলাক মানে টেষ্ট কৰিব দিছে। ইয়াতে কৰে বোলে, তলত চাই লওঁ কৰি কেনে কিবা হয় কথা পাতিলোঁ। কথা পাতিলে আকৌ আপোনালোকক লগ পাইছোঁ দিয়া। টেষ্ট কৰিবৰ কাৰণে তেখেতে মানে লাইনত খাৰা হৈছে ৰিচিপশ্যনত। আৰু ইয়াতেও মানে পইচাই লয়, ফ্ৰী নহয়। এনেই মানে আৰু অসম চৰকাৰে কৈ থাকে মেডিকেলবিলাকত ফ্ৰী বুলি, কোনো ফ্ৰী নহয়, পইচা লয়। পইচা পে'মেণ্ট কৰাৰ পিছতহে এতিয়াহে হ'ব। আল্ট্ৰাচাউণ্ড ক'ত কৰে? আল্ট্ৰাচাউণ্ড ক'ত বা কৰে নাজানো, প্ৰথম আহিছোঁ মেডিকেলৰ খানাত, ইমান একো জানা হোৱা নাই, প্ৰথম আহিছোঁ। আৰু এই মানুহ এজনী সুধিছে আল্ট্ৰাচাউণ্ড ক'ত কৰে বুলি, নাজানো দিয়ক বুলি কৈছোঁ। আৰু লেবৰেটৰীত কাগজ পত্ৰ জমা দি এনেকৈ দুজনে ৰখি আছোঁ ৰ, এতিয়া আকৌ টেষ্ট কৰিব। মোৰ নহয়, এখেতৰো অলপ কিবা প্ৰব্লেম হৈছে, তেখেতৰ মানে টেষ্ট কৰাম, মোৰখিনি নকৰাওঁ আজি। মোৰ চুগাৰ কিবা থাইৰয়ড এইবিলাক টেষ্ট কৰিব দিছে, মই বাহিৰত কৰিম, ইয়াতে নকৰোঁ। সেইকাৰণে এখেতৰ এটা নাই, থাইৰয়ডটো টেষ্ট নহয়, পৰীক্ষা নহয় থাইৰয়ডটো, বাকী দুটা হ'ব। এনেকৈ কাগজ পত্ৰ দি কেনে এনেকৈ লেবৰেটৰীৰ ওচৰত সন্মুখত এনেকৈ ৰখি আছোঁ। আৰু কেতিয়া লয় ব্লাড নাজানো, ৰখি আছোঁ দিয়া, অলপ ৰখিবই লাগিব। আৰু মানে কিছুমান বস্তু চৰকাৰে এনেই কৈ থাকে নহয়, কিছুমান ঔষধ ইয়াতে এখন প্ৰেছক্ৰিপশ্যন, এই প্ৰেছক্ৰিপশ্যনত মানে কিছুমান ঔষধ নাই, ইয়াৰ পৰা দিছে এটা নে কি, আৰু বাকী চব আমি কিনিব লাগিব। এনেই চৰকাৰে ভুল ভাল বজাই থাকে, কোনো কাম নাই দিয়া। এতিয়া অলপ সময় ৰখি লওঁ, তাৰপিছত আকৌ যাই আছোঁ। আৰু কিমান দেৰি লাগে। আমাৰ চব কামখিনি হৈ গ'ল, ব্লাড মানে
জমা দিয়া লেবৰেটৰীত হৈ গ'লে এতিয়া আৰু ঘৰত যাওঁ আৰু কৰিছোঁ ভালেই লাগছে মেডিকেলখনৰ হেৰি এইফালে এতিয়া গৈ আছোঁ আমি ঘৰত কালিহে ৰিপৰ্টটো দিব এতিয়া আৰু আমাৰ মানুহজনে কৈছে পইচা কেইটা গ'ল মানে চৰকাৰী হিচাপে একো কোনো হেৰিয়ে নাই আৰু ভাল লাগিছে আৰু আহি কেনে ভিডিঅ'টো কেনেকুৱা পায় কমেণ্টত লিখি দিব ভাল পায় যদি লাইক কমেণ্ট আৰু কৰি দিব আৰু এইখন মেডিকেল মেডিকেলখনৰ বাহিৰৰ হেৰিটো দেখাই দি আছোঁ আপোনালোকক পৰিৱেশটো ধুনীয়া লাগছে পৰিৱেশটো অকণমান পৰিৱেশটো দেখাই দিলোঁ আপোনালোকক পূৰা চাফ চিকুণ নতুনকৈ হৈছে বেছিদিন হোৱা নাই আৰু এই আৰু আহিলেও মানুহৰ কেতিয়া কি হয় কোনোতো গম নাপায় সেইকাৰণে অকল আহি গ'লোঁ আৰু মেডিকেলত দিয়া হ'ব দিয়া মোৰ টেষ্টবিলাক কৰা নাই পিছত কৰিম বাহিৰত কৰিম ইয়াতে নকৰোঁ একেই মানে ইয়াতে যিমান লয় বাহিৰতো সিমানেই ল'ব আৰু হ'ব দিয়া এতিয়া ৰাখিছোঁ আকৌ পিছত লগ পাম আপোনালোকক বাই বাই